আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰো ভাল। আজি আপোনালোকৰ আগত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে মই যেতিয়াৰ পৰা ইউটিউব খোলা ষ্টাৰ্ট কৰিছোঁ তেতিয়াৰ পৰা আমাৰ ওচৰৰে সৰু ল'ৰা ছোৱালীবিলাকে কৈ আছে যে সিহঁতকো হেনো এটা ভিডিঅ' বনাই দিব লাগে, নাওমান চলি গেলাই। আৰু সিহঁতে কৈ আছে ইউটিউবত খোৱা চেলেঞ্জ ভিডিঅ'বোৰ দেখা পাই থাকোঁ, তুমিও এটা আমাক বনাই দিবাচোন। সেইকাৰণে আজি সিহঁতৰ কাৰণে এটা মই ফুড চেলেঞ্জ লৈ আহিছোঁ। আৰু ফুড চেলেঞ্জটো হৈছে কি, পঁইতা ভাত। কোনে ফাৰ্ষ্ট খাব পাৰে, পঁইতা ভাত মানে আমাৰ ইয়াতে কয় পন্তা ভাত। তেন্তে আৰু সিহঁতক যোনে ফাৰ্ষ্ট খাব পাৰে সিহঁতক এটা বস্তু দিয়া হ'ব উপহাৰ হিচাপে। সেইটো কি হৈছে জানে? এইটো এটা মেডেল, সৰু উপহাৰ, কিন্তু সিহঁতক এনজয়ৰ কাৰণে দিয়া হ'ব। তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইখনে হৈছে আমাৰ পঁইতা ভাতৰ থালিখন। এয়া হৈছে দাইল বটা, এয়া আলু ভাজি, এয়া গৰৈ মাছ পোৰা, পিঁয়াজ, এটা জলকীয়া আৰু ইয়াত তেল নিমখ গোটেইখিনি দিয়া আছে। ষ্টাৰ্ট কৰিব ওলাইছোঁ। প্ৰথম আহিব বিশাল দাস, নমস্কাৰ। নেক্সট আহিব শিৱা দাস, নমস্কাৰ। এইবাৰ আহিব এজনী ছোৱালী, মনীষা দাস। বাপ্পা ঐ, কি খাই আছে তিনো? মোৰ চোত ডাঙা নাই দেখোনে, বেয়া খাইছি। সিহঁতে পুৰা মোৰ ডঙাই নাই, পুৰা খাই আছে পঁইতা ভাতে, পুৰা মাছে খাই আছে। ইহঁতৰ কোন উইনাৰ হ'ব পাৰে, গেছ কৰকচোন, ভাবকচোন এবাৰ কোন হ'ব পাৰে উইনাৰ। মোৰ মতে বিশাল দাস হ'ব পাৰে উইনাৰ। এয়া বিশাল দাস পুৰা আগত যাই আছে, ছেকেণ্ড যাই আছে মনীষা দাস, আৰু থাৰ্ডত যাই আছে আমাৰ শিৱা দাস। দেখা যাওক পিছলৈ কি হয়, ভিডিঅ'টো শেষলৈকে চাব, কোন উইনাৰ হয় কোন নহয়। সিহঁতৰ লক্ষ্য কৰকচোন, ইপিনে আনটোৰ পিনে চাই আছে, এটাই আনটোৰ পিনে চাই আছে, কোনে ফাৰ্ষ্ট খাব পাৰে। ইপিনে বিশাল দাসৰ ভাত গোটেই শেষ, ইপিনে শিৱা দাসো চেষ্টা কৰিয়ে আছে, মনীষা দাসো খাই আছে। মনীষা দাসৰো গোটেই খতম হ'ব ধৰিছে। ইপিনে বিশাল দাসৰো হৈছে, কিন্তু বিশাল দাসে আপোনাৰ দাইল বটাখিনি এতিয়াহে খাব, আৰু পিঁয়াজখিনি খোৱাই নাই এতিয়ালৈকে। ইপিনে বিশাল দাসে পিঁয়াজ এতিয়াও খোৱাই নাই, উইনাৰ হোৱা নাই। মনীষা দাসৰো খতম। খাওঁ, জ্বালাটো খালে নে গিলি দিলে, চবালে নে গিলি দিলে, গম নাপাইছোঁ আজি কি হ'ব ইহঁতৰ।
বিশাল দাসে পিঁয়াজখিনি খাবই পৰা নাই মণিষা দাসে গোটেই খাই ফিনিছ কৰি দিলে আৰু আমাৰ শিৱা দাসে চেষ্টা কৰি আছে বিশাল দাসে এতিয়াও পিঁয়াজখিনি খোৱাই নাই গতিকে উইনাৰ হ'ল মণিষা দাস গোটেই চাফা একো নাই কাঁহীত কিন্তু বিশাল দাসৰ ৰৈ গ'ল পিঁয়াজখিনি ইপিনে শিৱা দাসৰ এতিয়াহে খতম হৈছে দাইল বটাখিনি ৰৈ গ'ল আৰু জলকীয়াখিনি আমি উইনাৰ পাই গ'লোঁ ইতিমধ্যে মণিষা দাসক কিন্তু গোটেইবোৰে ফিনিছ কৰিছে কিন্তু মণিষা দাসে আগে ফিনিছ কৰি দিছে গতিকে মণিষা দাসক আমি উপহাৰটো দিম কিন্তু তাৰ আগত সুধিম মণিষা দাসে কেনেকুৱা পালে খাই টেষ্টি হৈছেনে আমাৰ ইতিমধ্যে উইনাৰ পাই গৈছোঁ আমি উইনাৰ হৈছে মণিষা দাস ফাৰ্ষ্ট কিন্তু বিশালো হৈছিলে কিন্তু বিশালে পিঁয়াজখিনি নাখালে কি খাই ভাল পাইছ চবতকৈ আৰু মণিষা দাসে মাছ পোৰা আৰু শিৱা দাস চবেই ভাল পাইছ কিন্তু তুমি লেজি হৈ গ'লা চবতকৈ একো নহয় নেক্সট টাইম আৰু পিছলৈ ভাল কৰিবা এতিয়া আমি উইনাৰক এটা এইটো উপহাৰ দিম বুলি যে কৈছিলোঁ এইটো উপহাৰ দিওঁ এতিয়া আমি উইনাৰক উপহাৰ দিম উপহাৰটো দিব এজন ভাইটিয়ে এয়া ভাইটিয়ে উপহাৰটো দিলে নমস্কাৰ আমাৰ ভিডিঅ'টো চাই কিনে যদি আপোনালোকে ভাল পাইছে আমাক সাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ